এই অবস্থা ভাই ও না অবস্থা ভাই ও ও মংলা হাও ওই মংলা ভাই আরে তুই আইসা তুই আইসা ওই মংলা ভাই গেটখান ভংলে আইসা ভাই বন্ধ করিয়া বন্ধ করিয়া এ রব হে এই মংলা ভাই যে আইছে বুঝছা কি কইব ঘর ঢললে আপনার ভাল না এই আহা মাহত লোক পাম বুঝছে না বহুত কাম দিয়ক বহুত কাম হয় এই মংলা বহ এই অবস্থা ভাই হ্যাঁ তই বোলে মোৰ ছোৱালীটোৰ কাৰণে আপিনে এই দৰা চাইছ চাইছো এ মজা মজা মানে এই মজা সজা মানে কি পিতুও বুজি নাপো নাকি গজপতিৰ দৰে তেনেহলে নহব শুন ল'ৰাটো ধীৰ স্থিৰ গহীন গম্ভীৰ হাতীৰ দৰে তাকে বুজি পোৱা নাছিলি ঠিক আছে আৰু কিবা বুজিব লগা আছে আৰু কওকচোন কওক দেখাত কেনেকুৱা দেখাত মানে দেখাততো একদম অকে চুলিটো এটা কবিতা বুজিছা নাই বতাহত হালে জালে চুলি কচাই বহুত কথা কলে বুজিছা মাজত এটা খপাও বুজিছা আৰু চকুযোৰৰ কথা কৈছা ল'ৰাটো চকুযোৰৰ কথা কৈছা এই ল'ৰাজনৰ চকুযোৰা শৰীৰৰ দৰে মোটামুটি টৰ্চ লাইটৰ দৰে বুজিছা না আৰু এই মুখখন কেনেকুৱা মুখত সদায় 80% মোটামুটি 80% হাঁহি থাকে বুজিছা না এতিয়া জামাই হিচাপে তুমি 20% লেছ কৰি 60% তুমি হাঁহি পাবাই মই নিজেই দেখিছোতো এতিয়া কথা হ'ল আৰু কিবা সুধিবা নেকি সুধাচোন সুধা নাকটোৰ কথা সুধিবা নাকটো সেই ভাটৌ চৰাইটোৰ থুপটোৰ দৰে বুজিছা না আৰু কি লাগে কচোন তই আৰু কি লাগে সব ঠিকে থাকে হলে মইতো ভিতৰত সোমাব নোৱাৰো ভিতৰত যদিও সোমাব নোৱাৰো কিন্তু সন্মুখত গৈ দেখিছো দাঁতকেইটা একেবাৰে ডালিমৰ গুটিৰ দৰে বুজিছা নাই বুজিছা আৰু কি লাগে তাত আচল বস্তুটো হ'ল কপাল বুজিছা মই কপালখনো চাইছো কেনেকুৱা কপালখন ধৰি লোৱা টাউন চহৰৰ এই বাইলেণ্ড বিলাকৰ দৰে বুজিছা নাই একেবাৰে মজা বুজিছা আৰু কি কণ্ঠ লাগে কণ্ঠ ৰবা কণ্ঠ খনচিৰিকা ভাত মইনা একদম কুলিৰ দৰে বুজিছা নাই কুলিৰ দৰে এনেকুৱা ল'ৰাক বিয়া নিদিবা জানো দিব লাগিব বুজিছা আৰু কিবা আপত্তি আছে কেনেকুৱা বৰণ ইছ মাই গড এই ইমান হোপা গুণৰ ভিতৰত মই বৰণটো চাব নোৱাৰিলো বুজিছা না আচলতে মই হাত মাৰি নেঙুৰত বিটো থৈ দিলো ঠিক আছে মই কেইদিনমান পিছতে বৰণৰ বিষয়ে তোমাক জনাম নহব তেনেহলে মই ছোৱালী বিয়া নিদিওঁ তেতিয়া ঠগিলি বুজিছা না আপুনি বৰণটোৱে যদি ক'ব নোৱাৰে মই ছোৱালীটো কথাটো হৈছে যিটো নহয় কথাটো মই ক'ম নেকি মই এইবিলাক কথা এইবোৰ গুণৰ কথা কৈ থাকোঁতে মই বৰণৰ কথাই পাহৰিয়ে নহব তেনেহলে নহব আৰু যা কিডাল কৰিবি